Welcome and welcome back to my channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু প্ৰথমতে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহু বহুত শুভেচ্ছা জনালোঁ যিহেতু আজি গৰু বিহু আপোনালোক সকলোৱে জানে গৰু বিহুৰ দিনা কি কৰা হয় গৰু বিহুৰ দিনা গৰুক মাহ হালধিৰে গা ধুওৱা হয় আৰু যিহেতু আমাৰ ঘৰত গৰু নাই গতিকে সেইবোৰটো আমাৰ একো কৰিব লগা নাই কিন্তু আমি কি কৰোঁ সেইখিনিকে আপোনাক দেখাম চাই থাকিব ভিডিঅ'টো এই বহাগ বিহুৰ প্ৰথম দিনা আমি মাহ হালধি লগাওঁ আৰু এইবোৰ আৰু আছে দেখাই দিছোঁ আপোনালোককো মাহ লগালোঁ আৰু হালধিও লগাই দিলোঁ মুখত গাত চবতে আৰু চাই থাকিব ভিডিঅ'টো কি হয় সকলোখিনি দেখাই থাকিম আৰু বহাগ বিহুত জানে সকলোৱে তিতা খাব লাগে বুলি কয় তো এয়া নিম তিতা খাওঁ আৰু তুমিও খাব লাগিব খুৰাহঁতৰ ঘৰত গৈ থাকোঁতে মই এনেকৈ দেখা পালোঁ বৰ্তা এজনী তেওঁলোকৰ গৰু পোৱালিটো এনেকৈ গা ধুৱাই আছে আৰু এতিয়া আমি গা ধুই কৰি লৈ মা মই আইতাক সেৱা কৰিলোঁ আইতা ককা সকলোকে বৰ্তাহঁতক সেৱা কৰিব গ'লোঁ যিহেতু বিহুৰ দিনা সকলোকে ডাঙৰসকলক সেৱা কৰিব লাগে আৰু এয়া মাহঁতে খুৰীহঁতে বৰ্তাক সেৱা কৰি আছে আৰু এই চাওক মা খুৰীহঁত মিলি নাচিলে গান শুনি ৰ'বই নোৱাৰিলে বিহু শুনি মানে একদম নাচিয়ে দিলে আৰু আৰু তাৰপিছত গ'লোঁ বৰমাহঁতৰ ঘৰত বিহু খাবলৈ এয়া বৰমাই চাহ দি আছে আৰু এয়া হৈছে আমাৰ নামঘৰৰ প্ৰসাদ এই প্ৰসাদখিনি আমাৰ সকলোৰে ঘৰৰ পৰা এমুঠি দুমুঠিকৈ উঠাই পেলাই দিয়া হয় আজি বিহু আৰু এয়া হুঁচৰি আহিবলৈ ষ্টাৰ্ট হৈছে আৰু এইটো প্ৰথম আহিছে আমাৰ ঘৰত এতিয়া আমাৰ ওচৰৰে হয় চাওক ইমান ধুনীয়াকৈ সাজি কাচি আহিছে মায়ে সন্ধিয়া তুলসী তলত এনেকৈ চাকি দিলে গোঁসাই ঘৰতো জ্বলালে সকলোতে হৈ গৈছে সেইটো মোৰ খুৰাৰ ল'ৰা হয় সৰু হয় তাক ঢোল এটা আনিলে সৰুকৈ সি মোক এতিয়া কৈছে যে ভিডিঅ' বনাম মই ঢোল বজাম এনেকৈ নকৰে এনেকৈ নবজায় নহয় এই হুঁচৰি আহিছে সন্ধিয়াই হ'ল আৰু আমাৰ যিহেতু সন্ধিয়া বিহুৰ দিনা সকলোৰে চাকি বন্তি জ্বলোৱা হয় ভালকৈ ৰাস্তাত চাকি দিব লাগে সকলোতে চাকি তুলসী গুৰিত চাকি দিব লাগে গতিকে সেইবোৰ কাম হৈ গৈছে আৰু আজি আমাৰ ইয়াত বিহুৰ দিনা 100 এবিধ শাকেৰে আপোনালোকে হয়তো চবতে বেলেগ বেলেগ নহয় কিন্তু আমাৰ ইয়াত 100 এবিধ শাকেৰে পাচলি বনাই খোৱা হয় ৰাতি বিহুৰ দিনা গতিকে মাহঁতে সেইবোৰ যোগাৰ কৰি আছে আৰু লগতে মই বনাম চিকেন তো ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বৰ বিশেষ এতিয়া দেখাব লগা একো নাই গতিকে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব